আজি বাৰু মই কলৈ যাব ওলাইছো গেছ কৰকচোন। গাইস উপায় নাই, এইপিনে তাইৰ স্কুটিৰ তেল শেষ হ'ল, এতিয়া হাঁহি আছে, এতিয়া কি কৰে মাছ ৰাস্তাত। তো হেল্ল' এভৰিৱান, আজি মই আহিছোঁ এখন নতুন অসমীয়া মুভি চাবলৈ আৰু এয়া পাই গ'লোঁ পাঠশালা চিনেমা হল। আমি টিকেট কৰি ল'লোঁ আৰু এইফালে আমাৰ মুভিও ষ্টাৰ্ট হৈ গ'ল। হয়, আপোনালোকে ঠিকেই গেছ কৰিছে, আজি মই চাবলৈ আহিছোঁ ভাইমন দা। অৰ্থাৎ আজি হৈছে 23 মে' আৰু এইটো হৈছে ভাইমন দাৰ ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব'। আচলতে মণিপাই লগ ধৰিলে যে হলত এখন নতুন মুভি দি আছে, ব'ল চাই আহোঁ। আৰু মই দ্বিতীয়টো প্ৰশ্ন নকৰাকৈ তাইৰ লগত গুচি আহিলোঁ, কিয়নো মই মুভি চাই সৰুৰে পৰা খুব বেছিয়েই ভাল পাওঁ। যিহেতু মুভিখন চাবলৈ মণিপাই মোক লৈ আহিলে, গতিকে ৰিভিউটো প্ৰথমতে মণিপাৰ পৰাই জানি লওঁ ব'লকচোন, তাইনো কেনেকুৱা পালে। বহুত বেছি ভাল হৈছে, সঁচাকৈ মানে এখন চাব লগা অসমীয়া চিনেমা হয় আৰু প্ৰতিজন অসমীয়া চাব লাগে। ময়ো মুভিখন চাই খুব বেছিয়েই ভাল পালোঁ। পৰিচালক মুনীন বৰুৱাদেৱৰ জীৱনৰ ওপৰত আধাৰিত এখন খুব সুন্দৰ অসমীয়া মুভি। আমাৰ অসমীয়া চলচ্চিত্ৰ জগতত তেওঁৰ অৱদাননো কি সেই বিষয়ে মুভিখনত দেখুওৱা হৈছে। আৰু মই ভাবোঁ আমি নৱপ্ৰজন্মই চাব লগা এখন উৎকৃষ্ট চিনেমা। আৰু আপোনালোকেও চাবলৈ যাওক আৰু মোক কমেণ্ট কৰি জনাব আপোনালোকে কেনেকুৱা পাইছে। আৰু ভিডিঅ'টো ইয়ালৈ চোৱাৰ বাবে থেংক ইউ ছ' মাছ।